চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আৰু এতিয়া গা পা ধুই উঠিলোঁ আৰু যিহেতুকে আজি অম্বুবাচী আমতি চোৱা আজি শেষ কৰিছোঁ আৰু বেডশ্বীট পৰা হোৱাই নাই। টিকলি ইয়াতে আছে, এনেকৈ বহি আছে আৰু তাই আৰু ডাঙৰ ছোৱালী গা পা ধুই মানে তিনিওটা একেলগে গা ধুইছোঁ আজি। আৰু যিহেতুকে কানি কাপোৰ ধোৱা পখলা হৈ গ'ল আৰু একেলগে গা পা ধুই উঠিলোঁ এতিয়া। আৰু আজি ভিডিঅ'টো ৰাতিপুৱা সোনকালে আৰম্ভ কৰিছোঁ আৰু দিনটো আমতি মানে আমতি বুলি আমি কি কৰোঁ সকলোখিনি দেখাম আপোনালোকক আজি। আৰু সেইকাৰণে ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু দিনটো মানে আজি বৰ বিশেষ কাম নাই, কামবিলাক যোৱাকালি আৰু আজিয়ে শেষ কৰিলোঁ, মানে কানি কাপোৰ ধোৱা আনপিনে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এতিয়া গা পা ধুই উঠি ইয়াৰ পিছৰ পৰা আমি কি কৰোঁ সকলোখিনি দেখাই আছোঁ, ব'লক চাওক। আৰু আজি সকলোতকৈ প্ৰথম কামটো হৈছে এইটো মানে মন্দিৰ চাফা কৰা। আৰু ইয়াতে যিহেতুকে মই অহাৰ বেছি দিন হোৱা নাই, আমি ওপৰত আৰু তলতো মন্দিৰ এটা আছে, আমি তাতো চাকি বন্তি দিয়া হয়। আৰু ইয়াতে মই থাকোঁ বা আমি থাকোঁ কাৰণে ইয়াতে চাকি এভাগ ইয়াতে জ্বলাওঁ। সেয়া আৰু ইয়াতে মই এইখিনি চাফা কৰি ল'লোঁ আৰু গামোচাবিলাক লেতেৰা আছে সেইবিলাক ধুনীয়াকৈ সলাই মেলি দি দিলোঁ আজি। আৰু সকলোখিনিয়ে ভাল কৰি ল'লোঁ আৰু আজিৰ দিনটোত সকলোৱে লৈয়ে চাগে টিকলি আহি সেয়া ল'লে। আৰু এতিয়া চাকি গছি জ্বলাই এতিয়া মাহ প্ৰসাদ ৰেডি কৰি আছোঁ। আৰু মাহ প্ৰসাদ আমাৰ 2 জেগাত মানে দিয়া হয়, আপোনালোকক কৈছোঁৱে। আৰু ইয়াতো মই বেছি দিয়া নাই, অকণমান দিছোঁ। আৰু মায়ে তলতো সাজি লৈ গ'ল এয়া। আৰু ইয়াৰখিনি মই খুব ধুনীয়াকৈ এতিয়া আগবঢ়াই দিওঁ অকণমান। আৰু চাকি বন্তি দিয়া হৈ গ'ল, এতিয়া ঢকি চকি দিলোঁ আৰু একেলগে গোটেইখন ঢকি খালোঁ। আৰু এতিয়া মাহ প্ৰসাদ খাবৰ হ'ল আৰু এইখিনি মই প্ৰসাদখিনি ভাঙি নিলোঁ। এতিয়া এইখিনি মই ইয়াতে আৰু এতিয়া প্ৰসাদখিনি মই দোকানৰ তলতো দি থৈ আহোঁ। আৰু প্ৰসাদখিনি খাই মেলি এতিয়া জা জলপান ৰেডি কৰিছোঁ। আৰু এয়া হৈছে আপোনালোকে কি চাউল বুলি কয় নাজানো, আমাৰ ফালে বোকা চাউল বুলি কয়। আৰু এয়া বোকা চাউল। আৰু এই মানে আমতিৰ দিনাখন আমি বোকা চাউলে খোৱা যায়, মানে চিৰা নহয় আৰু বোকা চাউল ব্যৱহাৰ হয়। আৰু এতিয়া এতিয়া মাহ প্ৰসাদ খাই উঠিলোঁ, এতিয়া আহি পাকঘৰত। আৰু টিকলিহঁতক আজি ভালকৈ ভাত পানী বনোৱা হোৱা নাই, যিহেতুকে দিয়া হোৱা নাছিলে। তাৰপিছত আমি মানে প্ৰসাদ খাই উঠি জলপান খালোঁ, আপোনালোকক দেখালোঁ এইখিনি। আৰু জলপান খাই সিহঁতেতো মানে এইবিলাক খাই ভাল নাপায়, সেইটো কাৰণত সিহঁতৰ কাৰণে মই বেলেগকৈ ভাত বনালোঁ। চাক মই কেনেকৈ আহিছোঁ ছাতৰ ওপৰত, মানে ইমান ৰ'দ দিছে আৰু আনপিনে কাপোৰবিলাক বেয়া হৈ যাব বেছি ৰ'দত থাকিলে। ৰ'দত মানে কি ৰ'দত আছে এই 3টা বাজিল, এতিয়া যি মানে ৰ'দ দি আছে আচৰিতাৰ। তো জাহান হ'লে ভয় খাই গৈছোঁ, কি ক'ম। আৰু আমাৰ মানে ৰ'দ দিলেও শান্তি নাই আৰু বৰষুণ দিলেও শান্তি নাই। আৰু কিবা কাপোৰকেইখন শুকাইছে, বৰষুণ নালাগে বাৰু। আৰু এতিয়া গধূলি হ'ল, গধূলি মানে এতিয়া সোনকালে আছে, এতিয়া 4:30মান হ'ল। মই এতিয়া ভাত বনাব ওলাইছোঁ, যিহেতুকে ৰাতিপুৱা ভাগতো জলপান খালে আৰু দুপৰীয়া যিহেতুকে একো খোৱা নাই, সেইটো কাৰণে সোনকালে সকলোকে দিব পাৰিলে সকলোৱে খাই ভাল পাব আৰু সোনকালে দিব পাৰিলে নিজৰো ভাল লাগিব। আৰু এইটো কাৰণত সোনকালে আৰু এয়া মই বনাব লৈছোঁ, কি বনাব, মাছৰ মাথাৰে অকণমান কিবা এটা বনাওঁ। আৰু পিঁয়াজ নিদিলেও হয়, আচলতে ইয়াত মই অকণমান চৌদা ব্যৱহাৰ কৰিম। আৰু এইটো হৈছে ধুন্দুলি, আপোনালোকে নীলাজী বুলি কয় নে ধুন্দুলি বুলি কয় নাজানো, মই কিন্তু ধুন্দুলি বুলি নকওঁ, আচলতে মই নীলাজী বুলিয়ে কোৱা হয়। আৰু এইখিনি মই আগতে বনাইছোঁ। আৰু এইখিনি বনাই মেলি এইবাৰ মই অকণমান পকৰা
কেইটামান বনাম আৰু এইটো মই কেনেকৈ বনাইছোঁ সকলোখিনি ভিডিঅ' মই এটা নেক্সট ভিডিঅ' এটাত দি দিম, আপোনালোকে তাত গৈ চাব। আৰু এতিয়া বনাব ওলাইছোঁ লোকেল চিকেন। জানে আমি লোকেলে খোৱা যায়, বেলেগ মাংস অকণমান কমকৈ খোৱা যায় আৰু ব্ৰইলাৰ মুৰ্গী মাংস খোৱা হয় কিন্তু। আৰু এতিয়া মই বহুত বেছি মছলা ব্যৱহাৰ নকৰোঁ, অকণমান ৰেড চিলি দি দিছোঁ আৰু এয়াই বেলেগ আৰু মই ইয়াত ব্যৱহাৰ কৰা নাই আৰু কাৰণ ঘৰত অকণমান মছলা কমকৈ ব্যৱহাৰ হয়। আৰু মই এইখিনি অকণমান সময় ৰাখি দিলোঁ মাংসখিনি আৰু এতিয়া তেল পিঁয়াজ জলকীয়া দি দিলোঁ আৰু এনেকৈ আৰু চিম্পুল ধৰণে আপোনালোকে যেনেধৰণে বনাই ময়ো তেনেকৈ বনাইছোঁ আজি। আৰু মই মাংসৰ আলুটো খাই ভাল পাওঁ, সেইটো কাৰণত মই আলু দি দিছোঁ আৰু মোৰ ছোৱালীও অকণমান আলু লাগে, তাই মাংসৰ পৰা আলু বিচাৰে আৰু সেইকাৰণে মই ইয়াত আলু অকণমান বেছি ধৰণে দিয়া গ'ল। আৰু এইখিনি মই লৈছোঁ হালধিখিনি অকণমান গৰম পানীত মিহলাই অকণমান জিকাই লৈছোঁ আৰু তাৰপিছত ইয়াতে দি দিছোঁ আৰু মাংসটোৰ খুব পানী উঠিছে কাৰণ কিয় জানে নাই, এয়া মাংসটো ধুই মেলি অকণমান ৰাখিব লাগিছিল, মই বাৰু বহুত বেছি সময় ৰাখিব নোৱাৰিলোঁ। এতিয়া ইয়াতে দিছোঁ মই গৰম পানী, মানে ঠাণ্ডা পানী দিয়া নগ'ল, গৰম পানী দিলোঁ কাৰণ সকলোৰে ভোক লাগিব পাৰে, দৌৰা হৈছে যিহেতুকে সিহঁতৰ ভোক লাগে বুলি মই সোনকালে হ'ব কাৰণে গৰম পানী ইয়াতে দি দিলোঁ। আৰু আনপিনে মোৰ ভাত ৰেডি হৈ গ'ল আৰু মই ভাত ৰেডি হ'ল মানে সাজিলোৱে আৰু লগতে আপোনালোককো দেখুৱালোঁ। আমতি চোৱা হেদায় আমাৰ ফেমিলিতে একেলগে ভাত খাব লৈছোঁ এতিয়া আৰু যিহেতুকে দিনটো একো খোৱা নাই বুলি কৈছোঁ, এতিয়া 6:30 বাজিলে, সোনকালে খালোঁ ভাতকেইটা আৰু এয়াই আৰু মোৰ নতুন ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব নাপাহৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু এতিয়ালৈ বাই বাই।